নমস্কাৰ সকলোলৈ ডেইলি জব নটিফিকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম SSC CGL 2026ৰ সকলো নতুন আপডেটছবোৰ, ইয়াৰ এক্সাম পেটাৰ্ণ, এপ্লাই প্ৰচেছ, ইলিজিবিলিটি, নটিফিকেশ্যন এই গোটেইবোৰ আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক যাতে আপোনালোকে প্ৰথমে নটিফিকেশ্যনটো পায়। তো এতিয়া আমি আৰম্ভ কৰোঁ। ইয়াৰ সৰ্বমুঠ ভেকেঞ্চি 12,256। ইয়াৰ গ্ৰুপ বি আৰু গ্ৰুপ চি থাকিব চেণ্ট্ৰেল মিনিষ্ট্ৰীৰ আণ্ডাৰত। এই এক্সামটো কম্বাইন গ্ৰেজুৱেট লেভেল বুলিও জনা যায় আৰু এইটো গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে হয়। ইয়াৰ লেভেল 4 to 8 হয়। চেলাৰী 25,500ৰ পৰা আৰম্ভ কৰি 1,51,100লৈকে ডিপেণ্ডিং অন দ্য পষ্ট, মানে পষ্টটোৰ অনুসৰি চেলাৰী ৰেঞ্জটো থাকিব। টল ফ্ৰী নম্বৰ এটা দিয়া আছে, এইটো এবাৰ চাই ল'ব। ইয়াতে মেজৰ পষ্টসমূহ হ'ল অডিট এণ্ড একাউণ্টছ, এছিষ্টেণ্ট অডিট অফিচাৰ, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ, এইবোৰ গোটেইবোৰ থাকিব। ছেকশ্যন লেভেল এণ্ড অফিচ পষ্টত এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, অফিচ ছুপাৰিণ্টেণ্ডেণ্ট, একাউণ্টেণ্ট, অডিটৰ পষ্ট আৰু ইনস্পেক্টৰ কেটেগৰীত ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ, ইনকাম টেক্স, পষ্টেল এণ্ড এনফৰ্চমেণ্ট ৰিলেটেড পষ্টবোৰো থাকিব। পষ্টেল এছাইডত পষ্টেল এছিষ্টেণ্ট, শ্বৰ্টিং এছিষ্টেণ্ট এইবোৰ থাকিব। ষ্টেটিষ্টিকেল পষ্টত জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ, ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 আৰু বহুতো কেইটামান ডিপাৰ্টমেণ্টছ থাকিব। এই চিলেকশ্যনবোৰ ডিফাৰেণ্ট ডিপাৰ্টমেণ্টছৰ কাৰণে চিলেক্ট কৰা হয়। এই এক্সামৰ পেটাৰ্ণটো কেনেকুৱা হ'ব? টায়াৰ 1 আৰু টায়াৰ 2 থাকিব। টায়াৰ 1ত মাল্টিপল চইচ কুৱেশ্যনছ থাকিব আৰু কুৱেশ্যনছবোৰ ইংলিছ আৰু হিন্দী মিডিয়ামত থাকিব। কম্প্ৰিহেনশ্যনবোৰ ইংলিছত থাকিব। টোটেল ডিউৰেশ্যন 1 আৱাৰৰ এক্সাম এটা হয় আৰু যোনসকলে স্ক্ৰাইব ইউজ কৰিব, মানে যোনসকলে কেণ্ডিডেটে নিজে লিখিব নোৱাৰে, তেওঁলোকৰ কাৰণে 1 hour 20 minutes দিয়া হ'ব। নেগেটিভ মাৰ্কিং 0.50 থাকিব। ছাবজেক্ট ৱাইজ ৰিজনিং, জেনেৰেল এৱেৰনেছ, কোৱান্টিটিভ এপ্টিটিউড, ইংলিছ থাকিব। গোটেইতে 25 কুৱেশ্যন থাকিব আৰু মাৰ্কছবোৰ 50 হ'ব। টোটেল 200ৰ এক্সাম এটা হ'ব। পেপাৰ 1 সকলোবোৰ কেণ্ডিডেটৰ কাৰণে কম্পালচাৰী হয়, যোনে টায়াৰ 1টো পাছ কৰে। পেপাৰ 2 হ'ল সেইবোৰো কেণ্ডিডেটছৰ কাৰণে যোনে এপ্লাই কৰিছিল জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ আৰু ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পষ্টৰ কাৰণে। আজিৰ কাৰণে এইখিনিয়ে আছিল। ধন্যবাদ। প্লিজ লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।